এতিয়া মাহেঁতিয়ে কিবা এটা কৰিব কঠীয়া তুলিম আমি এতিয়া নিবিদা দাদা ওলাইছিলোঁ আমি খেতি সেনেকৈ বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে। এইকেইটা দিন মানে খেতিত ব্যস্তৰ বাবে নতুনকৈ পেজটো খুলিও ভিডিঅ' এটা এৰিব পৰা নাই। আৰু যদিও ফেচবুকত মই নতুন, আপোনালোকে বহুত মৰম দিছে। সেইবাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ আগলৈ এইদৰে সহায় সহযোগিতা কৰিব। এয়া কঠীয়া তোলা সময়তেই আমাৰ বেটাই গুলুৱে কৰি ৰখা ভিডিঅ'। আজি আমাৰ এই নভুই ৰাতিপুৱা 5টা, 5:30টাতে পথাৰ পালোহি দেখিছে। আজি ইমান ৰ'দটো ওলাইছে তেনেকৈ। এয়া মানুহজনেও কঠীয়া বোলাই আছে। একেডোখৰত নথবা আকৌ, বেলেগ বেলেগত থোৱা। এআশী এইটো আশী লৈ যাওক, এইটো আশী দিম ইয়ালৈ। আজি আচলতে আমাৰ নভুই ৰোৱা আৰু নভুই ৰুলে সকলোৰে আচলতে বেলেগ বেলেগ নিয়ম থাকেতো। আমাৰ ইয়াতনো কি ধৰণে নিয়ম কৰে সকলোবোৰ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক ৰ'দটো কেনেকুৱাকৈ ওলাইছে ৰাতিপুৱাই। আৰু এয়া দুজনী ৰোৱনী পাইছেহি আৰু আহিব। তাৰপিছতে এইখিনি কঠীয়া আৰু এইডৰা এনেকৈ কেইডৰামান দেখিছে মাজত থকা কেইডৰা আজি ৰুব লাগিব। আৰু নভুই নিয়মবোৰ কেনেকৈ সকলো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আপোনালোকৰ সেইফালেনো নিয়মবোৰ কেনেকুৱা সকলো কমেণ্টত জনাব দেই, চাই যাব। হৈ গ'ল নেকি? আজি নেক্সট দিন, কালি 2 বিঘামান ৰোৱা হ'ল আৰু আজি এতিয়া বেলেগ এডোখৰত আকৌ আহিছোঁ। ইয়াতো 2 বিঘামানেই আছে। আজি আমি 4জনীয়ে হৈছোঁ। আজিয়ে চাগে আমাৰ খেতি শেষ হ'ব। আৰু কালি ভিডিঅ' কৰিবলৈ নহ'লগৈ আৰু পূৰা ৰ'দো, তাতে ভিডিঅ' কৰা মানুহো নাই। আৰু নিয়মখিনি দেখালৈ আপোনালোকক ৰুই থকানো কি দেখাই থাকিম আৰু সেইকাৰণে ডাইৰেক্ট আকৌ আজি নেক্সট দিনাহে আৰম্ভ কৰিছোঁ। আৰু চাই থাকিব দেই ভিডিঅ'টো। এয়া আমাৰ এতিয়া ভাত খাবৰ কাৰণে বহিছোঁ আৰু চব ভাত খোৱাৰ আগতে আচলতে আমি যিহেতু আহোম মানুহৰ ঘৰত সাঁজটো মেইন হয়েই আচলতে। এয়া সাঁজ ওলাইছে, নবৌহঁতি সেয়া খাইছে। এয়া নবৌৱে ভাত দিবলৈ আহিছিলে, ভাত দি এয়া দেখাইছে আপোনালোকক আচলতে হেৰি কি খাইছে। এয়া খাই পিনিয়ে সকলোৱে ভাত খাব আৰু ভাত খাই মেলি আকৌ অলপ ৰুবলৈ আছে। ৰুই মেলি আৰু যামগৈ আৰু ঘৰলৈ।
চাই থাকিব ভিডিঅ'টো, এনেকৈ মৰম চেনেহ দিব আগলৈও আগবাঢ়ি যাবলৈ। বাই বাই।